গুড মৰ্ণিং মোৰ ককাইদেউ বাইদেউ ভাইটি ভণ্টিসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু মই এতিয়া বৰ্তমান ডিউটিৰ পৰা ছুটি কৰি আহি আছোঁ ৰুমলৈ। নিশা 12:30 পৰা ডিউটি আছিলে। বৰ্তমান খোজকাঢ়ি আহি আছোঁ। এইটো দেখিছোঁ না, এইটো ভিতৰ ৰুম হয়। এইফালৰ পৰা এক পাক দি পিনে ৰুমলৈ ঘূৰি যাব লাগে। বৰ্তমান আহি আছোঁ। ইয়াত থকা মোৰ এতিয়া 6 বছৰ হ'বলৈ হ'ল। আৰু আপোনাৰ ছেপ্টেম্বৰ 29 তাৰিখে ঘৰৰ পৰা আহিছোঁ। ছেপ্টেম্বৰ 29 তাৰিখে ঘৰৰ পৰা আহিছোঁ মোহনবাৰী এয়াৰপৰ্টৰ পৰা আৰু দিল্লীলৈকে, আৰু দিল্লীৰ পৰা কচিনলৈকে এয়াৰপৰ্টত আহিছোঁ। বাপৰে ইমানেই কষ্ট খালোঁ নহয়। যেতিয়া প্ৰথম উৰিছে নহয় ভাবিছোঁ বাপৰে এডোখৰটো মাজতে ছিগি যাব নিচিনা লাগি গৈছে। যি সেনেকৈ উৰি গৈছোঁ ওপৰলৈ, মই ভাবিছোঁ মাজতে এডোখৰ ছিগি যাব নেকি মোৰ এটা মনতে আহিছে, ভগৱান মাজত যদি ছিগি যায় কি হ'ব। মই ভাবিছোঁ এটা মাজত যদি ছিগি যায় আগৰডোখৰ বাচি যাব। মই ভাবিছোঁ আগৰডোখৰ যেনে তেনে দিল্লী পালাগে হয় আৰু সেইটো মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। আৰু এনেকৈ ভাবোঁতে দিল্লী পালোঁহি। দিল্লী পোৱাৰ পাছত তাত এঘণ্টা থাকিলোঁ। এঘণ্টা থকাৰ পাছত আৰু আপোনাৰ 3টা কিমানত আছিলে, 3টাৰ পৰা আপোনাৰ কচিন লৈকে আছিলে। কচিনৰ পৰা যেতিয়া আহিছোঁ, আহি থাকোঁতে পাইছোঁ এনেকৈ হৈ যায়, ওপৰ যায় বা তলে নামি দিয়ে। মই ভাবিছোঁ এইডোখৰ মূৰৰ এডোখৰ একে কিবা নাইকিয়া যেন লাগিছে। মই হেঁপাই চাওঁ, মূৰটো আছে দেই ন ভাবি যাকে বাৰু এনেকৈ তলৈ যেতিয়া আহিব ন মূৰটো নাইকিয়া নিচিনা লাগি যায়। তাৰপিছত পূৰা এনেকৈ কৈ আহি আছোঁ। আহি থকাৰ পাছত যেতিয়া আপোনাৰ কঠিন পোৱা সময় হৈছে, এনেকুৱা যেনেকৈ আমাৰ গাঁৱলীয়া ৰাস্তাত খলা বমা এনেকুৱা কঁপিছে। মই ভাবিলোঁ আমাৰ গাঁৱলীয়া কেঁচা ৰাস্তাবিলাকো এনেকুৱা খলা বমা নাথাকে, গাড়ী গ'লে এনেকুৱা নকঁপে, কি হ'ল? মই ভাবিলোঁ ইমান ডাঙৰ গাড়ী হয়, এৰোপ্লেন হয়, আকাশৰ ওপৰতো ইমান খলা বমা আছেনে ভাবিছোঁ। তাৰপিছত এনেকৈ ভাবি আহিলোঁ। ক'তো ওপৰত ক'তো একো নাপালোঁ, হোটেল নাই, একো নাই। তাকে ভাবিছোঁ 2021 চনত মই ভাবিছোঁ কয় যে আগৰ দিনত মানে আকাশত চাং পতা কথা কৈছ দেই বুলি কয় যে, মই নহয় আকাশত এবাৰ ভাবিছোঁ মই ভাল কিবা হোটেল বা ধাবা যি বিচাৰে তাকে পাব। ম'ম' পাব, চাওমিন পাব, চাহ পাব। তাকে 2021 চনত লাষ্টত মই ভাবিছোঁ। আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। মোৰ ঘৰ হ'ল ডিব্ৰুগড় ডিষ্ট্ৰিক্ট হ'ল আৰু দুলীয়াজান সমষ্টি আৰু টেঙাখাট থানা পৰে। আৰু মোৰ গাঁওখনৰ নাম হ'ল 2 নং কেনেগুৰি গাঁও। নাই 2.5 ঘণ্টা যেতিয়া মোহনবাৰী এয়াৰপৰ্টৰ পৰা দিল্লীলৈ 2.5 ঘণ্টা লাগিছে। নাই পানী অকণমান পাইছোঁ, নাই কিবা পাইছোঁ, একো নাই। তাকে ভাবিছোঁ এবাৰ কিবা এটা মই ৰাইজক কিবা এটা বনাই দিম বুলি ভাবিছোঁ। ভাল ৰেষ্টুৰেণ্ট বনাই দিম ভাবিছোঁ। ম'ম' খাবলৈ ম'ম' পাব, চাওমিন, চাহ যি বিচাৰে তাকে পাব খাবলৈ। আৰু তাকে হিচাপ কৰি আছোঁ বাজেটটো কিমান খৰচ হ'ব, তাকে হিচাপ কৰি আছোঁ। আৰু 2021 চনত আৰম্ভ কৰিম বুলি ভাবিছোঁ কাম। যোনে এৰোপ্লেন উঠিছে সিহঁত গম পাইছে চাগে, যোনে নাই উঠা গম নাপায়। আৰু মই এইবাৰ প্ৰথম উঠিছিলোঁ এৰোপ্লেনত। মই প্ৰায়ভাগ AC-তে অহা যোৱা কৰোঁ, ডিব্ৰুগড়ৰ পৰা আৰু আপোনাৰ কটেমলৈকে। আৰু ভিডিঅ'টো এনেই মোৰ অহা যিটো ঘটনা ঘটিলে সেইটো কথাই আপোনাক কৈছোঁ। আপোনালোকে চাই পিনে নাহাঁহিব আৰু নাহাঁহিব দেই। এইটো ভাবিছে চাগে বৰ অকৰা ল'ৰা দেই, নাহাঁহিব। আৰু ছেকেণ্ডটো ভিডিঅ'ত মই আপোনালোকক জনাম মই ইয়াত কি কাম কৰোঁ, কি নকৰোঁ। আৰু বাই, আজিলৈ ৰাখিছোঁ।